মই আজি অলপ এটা টেকনিক্যাল টাইপৰ কথা ক'ম টেকনিক্যাল টাইপৰ কথা তো আজিকালি যিমানেই অনলাইন নহওক যিমানেই নেট স্পীড নহওক যিমানেই 4G নহওক 5G নহওক সকলোৱে অনলাইনৰ ভিডিঅ' বা অনলাইনত চিনেমা চোৱাৰ উপৰিও মানুহে আজিকালি এতিয়ালৈ হয়তো টিভি চোৱা কোনোৱে এৰি দিয়া নাই তো সেইসকলে গম পাব যে টিভি চোৱা এৰি দিয়া নাই যিবিলাকে এৰি দিয়া নাই সেইসকলে এই কথাটো গম পাব যে ধৰি লওক আপোনালোকে টিভিত কিবা এটা চাই আছে অৰ্থাৎ যিবিলাক লাইভ শ্ব' চলি আছে ধৰি লওক আপোনাৰ খেল এখন চাই আছে লাইভ শ্ব' কমেডি চাৰ্কাছ চাই আছে বা কিবা এটা লাইভ শ্ব' চলি আছে ফাংচন চাই আছে লাইভ ফাংচন তো সেইবিলাক যেতিয়া চাই থাকিব বিশেষকৈ খেল এখন যেতিয়া ইণ্ডিয়াৰ বা কিবা ক্ৰিকেট খেল চলি থাকে সেই বা ফুটবল চলি থাকে সেই যেতিয়া লাইভ যিবিলাক ভিডিঅ' লাইভ চাব লাগিলে খেলেই নহওক শ্ব'য়ে নহওক কমেডি চাৰ্কাছেই নহওক তো সেই চাই থাকোঁতে এটা টিভিত ডিছপ্লেত এটা নাম্বাৰ দেখিবলৈ পায় সেই নাম্বাৰটো কি বাৰু সেই নাম্বাৰটো কিয় আহে এটা ভাবিবলগীয়া কথা তো মই এই বিষয়ে আলোচনা কৰিম ভিডিঅ'টো চাই থাকিব অলপ কাট নকৰিব ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ এই ষ্টাইলটো বাৰু ডিমফুটাৰ দৰে হৈছে নেকি তো অলপ বদলাই দিওঁ হয়তো ডিমফুটাই বেয়া পাৰে তো ষ্টাৰ্ট কৰোঁ তো ব্লগ ষ্টাৰ্ট কৰি দিওঁ তো কথাটো হৈছে কি টিভিত যিটো নাম্বাৰ আহে সেই নাম্বাৰটো বাৰু কিয় আহে কি নাম্বাৰ তো এই ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা কৰিব লাগিব বা ভাবিব লাগিব মোৰ লগত যে ধৰি লওক টিভিত এটা কিবা লাইভ শ্ব' চলি আছে বা খেল এখনে চলি আছে আজিকালি আপোনালোকৰ সকলোৰে হাতত স্মাৰ্টফোন আছে বা সুন্দৰ কেমেৰাযুক্ত মোবাইল ফোন আছে তো আপোনালোকে কি কৰিব পাৰে যে সেই টিভিত যিটো শ্ব' চলি আছে বা খেলখন চলি আছে সেই শ্ব'টো আপোনালোকে টিভিবিলাকো আজিকালি সুন্দৰ LCD টিভি ৱালত থকা টিভি তো ডাঙৰ টিভি HD টিভি তো সেই যিবিলাক শ্ব' আপোনালোকে এনেদৰে মই ধৰা পজিশ্যনটো এনেদৰে ৰেকৰ্ডিং কৰিব পাৰে মোবাইলেৰে তো ৰেকৰ্ডিং কৰি সেই যিটো ৰেকৰ্ডিং কৰিব সেই ৰেকৰ্ডিংখিনি আপোনালোকে হয়তো নেটত আপলোড দিব পাৰে হয়তো আজিকালি ইউটিউবতে আমাৰ অসমত ইউটিউবৰ আভাজনী টাইপৰ হৈছে তো ইউটিউবতে আপলোড দিব পাৰে সেই ভিডিঅ' যিটো আপুনি ৰেকৰ্ডিং কৰিলে তো এই ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা কৰিব লাগিব যে তো ধৰি লওক আপোনালোকে ইউটিউবতে বাৰু ভিডিঅ'টো আপলোড দিলে আপোনালোকে হয়তো ভাবিব যে মই ভিডিঅ'টো মোবাইলত ৰেকৰ্ডিং কৰিছোঁ ইয়াৰ কোনো কপিৰাইট ষ্ট্ৰাইক নাই হয়তো হয় নিশ্চয় নাহে কপিৰাইট ষ্ট্ৰাইক আপুনি ৰেকৰ্ডিং কৰিছে তো সেই যিটো আপুনি ভিডিঅ'টো ডুপ্লিকেট কৰি দিলে আপোনাৰ অৰ্থটো কপিয়ে কৰিলে কিন্তু কপি কৰা ভিডিঅ'টো আপুনি ইউটিউবত আপলোড কৰিলে তো কপি কৰাৰ পিছত যিটো কোম্পানী অৰ্থাৎ যিটো চেনেলত খেলখন দি আছে বা ষ্টাৰ বক্স শ্ব'তে দি আছে বা খেলখন দি আছে বা লাইভ শ্ব'টো দি আছে কালাৰ্ছত সেই কোম্পানীটো যিটো কোম্পানীয়ে সেই শ্ব'খন চলাই আছে তো সেই কোম্পানীৰ পৰা আপুনি কপি কৰিলে তো আপুনি কোম্পানীটোৱে আপোনাক ডাইৰেক্ট কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক দিব নোৱাৰিব কাৰণ আপুনি তাৰ পৰা কোনো ধৰণৰ কণ্টেণ্ট মিল নাথাকে বা কপিৰাইট ষ্ট্ৰাইক নাহিবই কিন্তু আপুনি সেইটো চুৰি কাৰ্য কৰিলে সেই চুৰি কাৰ্যটো কেনেদৰে আপুনি ধৰাত পেলাব আপোনাক কেনেদৰে সেই কোম্পানীয়ে ধৰাত পেলাব সেইটোৰ বাবে এটা কৌশল কৰিছে তো বলক চাই থাকক নাম্বাৰটো হৈছে আপোনাৰ ছেটআপ বক্সৰ এটা ৰেণ্ডম নাম্বাৰ আৰু সেই নাম্বাৰটোৱে কি বুজায় আপোনাৰ সকলোবোৰ ঠিকনা টিভিটো কোন ঠাইত লৈছে সকলোবোৰ ঠিকনা সেই নাম্বাৰটোত পোৱা যায় তো সেই ঠিকনাবিলাক পাই আপোনাৰ এই যিটো চেনেলে পাব সেই চেনেলটোৱে যিখন আপোনাৰ ডিছৰ যিটো কোম্পানী ধৰি লওক এয়াৰটেল হওক ৰিলায়েন্স হওক আগতে ৰিলায়েন্স এতিয়া নাই বাৰু যিটো কোম্পানী হওক সেই কোম্পানীটোক সেই চেনেলটোৱে আপিল কৰিব বোলে এই চেনেলটোৱে আমাৰ ভিডিঅ'টো চুৰি কৰিছে বা আমাৰ শ্ব'টো চুৰি কৰিছে তাৰপিছত আপোনালোকে ইয়াৰ এটা মেইন শাস্তি দিব এই কোম্পানীটোৱে বা এয়াৰটেল সেই কোম্পানীটোৱে বা সেই চেনেলটোৱে যে আপোনাৰ ছেটআপ বক্সটো সম্পূৰ্ণ বেন কৰি পেলাব সেই ছেটআপ বক্সটো নচলা হৈ যাব তো এনেকুৱা শাস্তি আপোনালোকে ভোগ কৰিবলৈ যাতে কোনো এনেকুৱা চুৰি কাৰ্য নকৰে আপোনালোকে ৰেকৰ্ড কৰক গেলেৰীত ছেভ কৰি দিয়ক আপুনি চাব কিন্তু কোনো ইণ্টাৰনেটত আপলোড নকৰিব ইউটিউবত আপলোড নকৰিব এইটো আপোনালোকৰ ছেটআপ বক্সৰ কাৰণে এটা ভয়ানক কথা তো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ বাই বেলেগ টপিক আনি থাকিম